Hey guys, welcome to my AK Assamese blogger. আজি আমি ফুৰিবলৈ যাম, কলৈ যাওঁ নাজানো কিন্তু ধামাকাদাই ফুৰিবলৈ যাম, চাই থাকিব। তো গাইস, মোৰ ফ্ৰেণ্ড বোৰ আহি গ'ল, মানে কমল ভাই অলপ দেৰি হলা আহোতে, আৰু নিখিল ভাই আপোনালোকে নিখিল ভাই আৰু পাঞ্জল ভাই আমি এতিয়া যাওঁ। তো গাইস, নিখিল ভাই আগলৈ গৈছে, আমি এতিয়া চাইকেল লৈ এতিয়া যাম ফুৰিবলৈ। কলৈ যাওঁ নাজানো, ভিতৰত চাই থাকিম আমি। আৰু কলৈ যাই আছো আৰু নাজানো। আৰু গাইস, নিখিল ভাই এতিয়া আগলৈ গৈছে। এয়া সুন্দৰ ভিউ, আপোনালোকে জানে এয়া সৰিয়হৰ খেতি। আৰু আগলৈ যাম, আৰু ধুনীয়া ঠাই পাম আমি, চাই থাকিব। তো গাইস, আমি এতিয়া বেহাৰৰ মানে সৰিয়হৰ খেতিৰ ওচৰলৈ আছো। এয়া চাওক, সৰিয়হৰ খেতি ইয়াত অলপ সময় ৰখিছে, ট্ৰেইন পৰে, ইয়াতো ৰখো। তো গাইস, এয়া চাও, এয়া আগতে আপোনালোকক দেখুৱাইছোৱে বোধহয়। আৰু এতিয়া আমি আগলৈ যাই থাকিম। পাঞ্জল ভাই আগলৈ গৈছে, সেইকাৰণে আমিও আগলৈ যাই থাকো। আৰু এয়া আপোনালোকক আগতে যোৱা ভিডিঅ'ত যদি চাইছে আপোনালোকে জানে এইখিনি জেগা। তো গাইস, আগলৈ যাই থাকো, পাঞ্জল ভাই আগত ৰখি আছে। একেলগে যাম, পাঞ্জল ভাই আৰু মই, নিখিল ভাই আৰু কমল ভাই, সিহঁতে আহি থাকিব, আমি এতিয়া যাই থাকো। তো গাইস, আগলৈ যোৱা ভিডিঅ' আপোনালোকক দেখুৱাইছিলোঁ সৰিয়হৰ ফুলবোৰ আছিল। এতিয়া ফুলবোৰ নাই, সৰিয়হৰ হৈ কিনে এতিয়া পকিব ধৰিছে, মানে সৰিয়হৰ আৰু সেই মানে হ'বৰ দিছে। আমি এতিয়া আৰু আগলৈ যাম, মানে আমি আজি বেলেগ ঠাইলৈ যাম। সেই ঠাইটো আপোনালোকে গৈ পালে দেখা পাব। তো গাইস, নিখিল ভাই ইয়াতে বহুত আগলৈ গ'ল, আমি পাঞ্জল ভাই আৰু মই পিছতে আছো, লাহে লাহে যাই আছো। আপোনালোকক দেখুৱাম আৰু আগলৈ কি আছে। নিখিল ভাই ইয়াতে আগলৈ গৈছে, কি বা কৰি আছে ইয়াতে। তো গাইস, এয়া চাওঁ, ফালে আহি পোৱা নাছিলো, মানে মই আহি পাইছো, কিন্তু আপোনালোকক ভিডিঅ'ত প্ৰথমবাৰ দেখুৱাইছো এই জেগাখিনি। এয়া চাওঁ, আপোনালোকৰ বহুত ধুনীয়া ধুনীয়া, আৰু ইয়াত ভেড়া ছাগলীও আছে। ভেড়া ছাগলী মানে দেখিছিলো, কিন্তু আপোনালোকে দেখিছিল না। আৰু এতিয়া আমি আগলৈ যাই আছো এতিয়া। তো গাইস, আহি পাঞ্জলটো জেঠীমাই আগতে ঘৰ পালো। মানে আমি ইয়াত অলপ সময় ৰখিম, তাৰপিছত আমি ইয়াৰ কাষত বোলে এটা নদী আছে, মানে কলহী নদীটো আপোনালোকক এটা ভিডিঅ'ত দেখুৱাইছিলো। কলহী নদী সেয়া আছিল বহুত আগত, মানে লহাঘাটৰ। আৰু ইয়াত আছে কুকুৰমাৰা হয় ইয়াৰ, মানে এইখিনি জেগা সেই কি কয় জেগাটো পাহৰিছো আপোনালোকক। জেংকুৰ এইখিনি আমি এতিয়া দেখুৱাম আপোনালোকক। গাইস, আহি মানে পথাৰলৈ আহিছো জেংকুৰৰ, মানে আপোনালোকৰ হেৰি কৰিম আমাৰ চাইডে সেই। আৰু এতিয়া তাতে এখন চৰকাৰী চলাৰৰ মেচিন আছে বুলি কৈছে, সেই চলাৰৰ মেচিনখন আপোনালোকক দেখুৱাম, যাই থাকিব। মোৰ পিছফালে আপোনালোকক ভালকৈ দেখুৱাইছো। আৰু এয়া চাওঁ, চলাৰ মেচিন, আৰু এয়া চৰকাৰীভাৱে পোৱা আছিল বোধহয়। আৰু আপোনালোকক এয়া নদীৰ পাৰলৈ লৈ যাম, প্ৰথমে পাঞ্জলতৰ যেতিয়া ঘৰলৈ যাওঁ। সূৰ্যৰ কি সুন্দৰ ভিউ এইটো। নিখিলে কিবা ক'ব? হাই গাইস, হোৱাটছআপ, অখিলৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, অখিলক সাপোৰ্ট কৰিব, বহুত কষ্ট কৰে অখিলে। তো প্লিজ সাপোৰ্ট কৰিব, লাইক কৰিব, সাবস্ক্ৰাইব কৰিব, আৰু যদি পাৰে এটা শ্বেয়াৰ কৰি দিব, আৰু সাবস্ক্ৰাইব বিলাক বঢ়াই দিয়ক, সাপোৰ্ট কৰি থাকিব। তো গাইস, প্ৰথমে আমি ইয়াৰ পৰা যাই লওঁ,
তাৰপিছত আমি এতিয়া নদী পাৰটো আপোনালোকৰ শুনি পাম আৰু তাতে এখন নতুন দলং বনাই আছে দলংখনো আপোনালোকক দেখুৱাইছোঁ চাইডে আৰু যদি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব নাপাহৰিব কিন্তু তো গাইজ এয়া ব্ৰিজখন চাওক আপোনালোকে নদীতো আছে ব্ৰিজখনো চাওক নতুন দলং আপোনালোকক দেখুৱাইছোঁ ওচৰৰ পৰা চাই থাকিব তো গাইজ ফাইনেলি আহি পালোঁ এয়া চাওক আপোনালোকে দলং তো গাইজ এয়া কুলচি ৰিভাৰটো আৰু এয়া দলং এতিয়া কাম কৰি আছে সেইকাৰণে আপোনালোকক ভালকৈ নদীখন কিন্তু মোৰ কাষতে আছে এটা মন্দিৰ এয়া মন্দিৰ মহাদেৱ মন্দিৰটো এইটো আৰু এতিয়া আমি অলপমান ফটো চটো ইয়াত উঠি লওঁ তাৰপিছত আমি এতিয়া যাম আৰু প্ৰাঞ্জল ভাই অলপমান তাতে আছে মানে আহি আছে প্ৰাঞ্জল ভাই অলপ তো গাইজ আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ' প্ৰথমবাৰ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব